আলেঙে আলেঙে বেলেগক চাক বা নাচাক, কিন্তু তোমাক যে পুৰা জুম কৰি চাব এইটো কিন্তু সঁচা কথা। ও মাইনা এনেকে নেদেখাবা না, মোৰ কিবা লাজ লাজ লাগে। নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ সকলোকে পুনৰ আৰু এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ইংলিছ কথা বুজি নাপাওঁ বুলি না ভাবিবা, যদিও বা হয় ছোৱালী গাঁৱলীয়া। কিছুমান অসমীয়া ছোৱালীৰ মুখখন ইমান লেতেৰা হৈ গৈছে যে নিজৰে ক'বলৈ কিবা লাজ লাগি যায়, কিন্তু তাহাঁতে সেইবিলাক কৈয়ে ভাল পায়। লাজ সমান গুলি মাৰা। ছোৱালীকেইটা দেখোতে ধুনীয়া কিন্তু ভিতৰত বুনিয়া। অসমীয়াত এখন কথা আছে নহয়, নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় দি দিছে ধুনীয়াকে। আৰে জীৱন ধ্বংস কিয় নহ'ব যদি পঢ়া শুনা এৰি মদ মাংসত ধৰ। মাইনাৰ বহুত নিচা। এইবিলাকেই হ'ল সেইবিলাক ছোৱালী, যদি সন্ধিয়া টাইমত অলপো নাখায় তেনেহ'লে হাত ভৰি এনেকে কাঁপে। भाई साहब कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ भी। তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল পালা তেনেহ'লে লাইক কৰা, চেনেলখন ছাবস্ক্ৰাইব কৰা। আজিলৈ ইমানেই, বাই।